ওয়েলকাম বেক টু মাই আনাদাৰ ভিডিঅ' বন্ধুসকল আজি আমাৰ গাঁৱৰ একেবাৰে ওচৰতে হুদি অনুষ্ঠান আছে গতিকে তামাম পাৰ্টি হ'ব পুৰা খানা পুৰা জুজাৰ চলি আছে আৰু গাঁৱৰ ৰাইজে মিলি প্ৰথমতে সকাম কৰিব তাৰপিছত তামাম পাৰ্টি হ'ব মাছ মাংস কি খুৱাই নাজানো গ'লে গম পাম এতিয়া আমাৰ একেবাৰে নিশ্চয় ওচৰতে আছে মই তালৈ যাবলৈ ওলাইছোঁ বন্ধুসকল আপোনালোকক শ্বেয়াৰ কৰিম ভিডিঅ'ৰ মাধ্যমেৰে বন্ধুসকল মই ইউটিউবত ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ গতিকে ভিডিঅ' যথেষ্ট ভুল হ'ব পাৰে গতিকে আপোনালোকে কমেণ্ট বক্সত নিশ্চয় আঙুলিয়াই দিব যাতে মই আগলৈকে ভুলবোৰ শুদ্ধ কৰিব পাৰোঁ আৰু বন্ধুসকল আজি হুদিত কি হয় তামাম পাৰ্টি হ'ব বুলি শুনিছোঁ মোক মাতি থৈ গৈছে সকলোবোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাকিব শেষলৈকে আৰু চেনেলটো যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু মোক ইউটিউবত আপোনালোকে ছাপোৰ্ট কৰে গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাকিব শেষলৈকে ধন্যবাদ এতিয়া চাহ খাই দিব লাগে এয়া চাওক চাহ আহি গৈছে তই কোন হৈছ ঐ দে পোৱালিটো ভাগক কোন হৈছ অঁ এইজনী বাইক ওলাই বাইক মানে আমাৰ সেই খুৰা ককায়েকৰ হেৰি এইজনী চাই লওক এইজনী হ'ল বমা হয় নাই বমা খোৱা নাই অঁ এইজনী বমা এতিয়া বমাকৰ ঘৰতে চাহ খাই আছোঁ এতিয়া ওচৰতে ঘৰটো খানা মেইন বুলি কৈছে বন্ধুসকল গতিকে চাহ হাতত লৈ গৈ আছোঁ খানা বনোৱা ঘৰলৈ এতিয়া এই কাৰিকক সোধোঁ কি আছে খানা কৈ জেগা ফালৰ পৰা কি আছে খানাত খানা মাছ আছে অঁ চব্জি আছে অঁ দাইল আছে অঁ পাপৰ ভুজিয়া চিপটো আছে অঁ ঠাণ্ডাপানী আছে অঁ ৰ'ব খানাখিনি দেখাইছোঁ এক মিনিট এইটো মাছ দেখিছে নাই মাছটো ৰেডি হৈ আছে এইপিনে বনি আছে আপোনাৰ পচলা জান পাইছোঁ হয় নাই অঁ পচলা খানা এইপিনে মাছ ফ্ৰাই আৰু বনাবলৈ আছে মানে এইপিনে ভাতটো এবাৰ থ'লে অঁ এবাৰ থ'লে এইখিনি চব্জি চাওক এইখিনি চব্জি এইখিনি দাইলৰ সেয়া চাওক ইয়াত চলিব খানা তামাম খানা এতিয়া বনাই আছে যে হোৱা নাই এইটো মানুহ মানে মই এবাৰ স্কেনিং কৰিছোঁ মানে বিলনীয়া ময়ো আছোঁ মানে ইয়াতে আপোনালোকে চাই থাকক ভ্লগটো লাষ্টত পাব মানে এইকেইটাও মানে পূৰা পৰিদৰ্শন কৰি এইজন কিবা সব ডাঙৰ ককায়েক পিছে আজি সৰু ভাইটিৰ ল'ৰা এটি জন্ম হৈছে আজি সুধি সভা হৈছে বৰ ভাল লাগিছে ডাঙৰ বৰ্তাক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ হ'ব এইখিনি হ'ল এই আমাৰ ৰাইজ পিনি মাইকী মানুহখিনি মেইন হা ক'ত ইউটিউবত এইখিনি মাইকী মানুহ আন্ধাৰ আপোনালোকে বেয়া নাপাব আৰু আন্ধাৰ এইজনী বমা বমা হাই অঁ কেনেকুৱা অনুভৱ কওক অনুভৱ মানে আমাৰ ভাল লাগিছে ল'ৰা এটা আহিছে ঘৰখনলৈ সৰু ল'ৰা এটা মানে আৰু ভাল লাগিছে আৰু এইগৰাকী বমাই হ'ব ন অঁ খুৰী আকৌ এইজনী চক্ৰ এই বনা হেৰি একে মই পাকঘৰ পালোহি যে এই পোহৰ নাই ইগন'ৰ কৰিব দেই মই নতুনকৈ ব্লগ বনাবলৈ শিকিছোঁ যে সেইটোৱে আমাৰো কথা কোৱা অভিজ্ঞতা নাই বাৰু তাকে আৰু যি পাৰিছোঁ তাকে কৈছোঁ অঁ একেলগে চাই থাকিব দেই মই দেখুৱাই আছোঁ আৰু সেইখিনি ৰখাবলৈ আছেই এতিয়া পাই গ'লোঁ মাকৰ ৰুম এই মাকৰ ৰুম পাই গ'লোঁ এই হেৰি আপোনালোকক দেখাইছোঁ কাপোৰ মেলি যোৱা এই বমাকৰ অনুভৱ কৰক আমাৰ পোৱালিকণৰ সুধি আৰু তাকে আৰু বৰ ব্যস্ত এইবোৰ চব ঘৰৰ মানুহ দেই এইখিনি চব ঘৰৰ মানুহ পোৱালি শুই আছে টিকিলি মিকিলি পোৱালি শুই আছে মাক কেনি গ'ল মাক মেইন অনুভৱ লাগে দিয়া অঁ বাপেক মেইন বুলি কৈছে মাকে কিবা এটা ক'ব লাগিব অঁ ভাষা নাই বুলি দেখিছে নাই এইটো পোৱালিটোৰ কাৰণে চেনেলটো যে যেনে তেনে লাইক এটা মাৰি দিব দেই এইটো পোৱালি এই শুই আছে উঠিলে বাপেকক দেখাবলৈ আছে চাই থাকক মই খাই লওঁ চাহটো এইটো মাল দিছে দেই মাল তাৰি আপোনালোকে চাই থাকক এতিয়া পাই গ'লোঁ বাপেকৰ অনুভৱটো সুধি লওঁ ল'ৰা সন্তান পাই কেনে পাইছে অনুভৱটো বৰ ধুনীয়া লাগিছে অঁ এতিয়া চলি আছে খানা খানা কেনেকুৱা আছে কওক বৌলা খানা খানা ভাল হৈছে দেই বৰ ধুনীয়া এই টিকলু খানা কেনেকুৱা আছে এয়া বন্ধুসকল আনফালে চলি আছে মা প্ৰসাদৰ সকামৰ নিয়ম যি আমাৰ বিধিমতে নিয়ম হয়
আপোনালোকক দেখাইছোঁ এয়া ভকত বৈষ্ণৱসকল বহি আছে তেওঁলোকৰ বাবে মাহ প্ৰসাদ ৰেডি কৰি থকা আছে ইয়াৰ বৰ্তা এজনো আছে দেখাই আছোঁ বাৰু এইজন হ'ল তেখেতৰ একেবাৰে সৰু বৰ্তাক আৰু আনফালে আপোনালোকৰ এয়া নামঘৰৰ ভিতৰৰ ফালে ভকত বহি আছে ভকতে এইখন আমাৰ গাঁৱৰ ভকত হয় গাঁৱৰ ভকতে নাম ল'ব নাম লৈ মাহ প্ৰসাদ খাই যাব আৰু এয়া বাপেকে সেৱা কৰি আছে এই আপোনালোকে নিশ্চয় দেখা পাইছে ভিডিঅ'টো বন্ধুসকল হ'ল এয়া বাপেকে সেৱা কৰিছে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ফাইনেলি আহি গ'ল মোৰ খানা মাছ খানা আমাৰ ভিঙি খাই এটা কৰিলোঁ খাই লওঁ টিপটপ খাই থাকক নালাগিলে হয় খাই লওঁ সুধি ঘৰতে আহিব ওচৰতে বিহু হয় বিহুটো অকণমান দেখাই দিওঁ খুবকৈ আৰু আপোনালোকক দেখাই আছোঁ একেবাৰে সুধি ঘৰ ফ্ৰণ্টতে আছে চব এয়া সুধি ঘৰৰ অপজিটতে আহি গ'ল বিহু আপোনালোকক অকণমান দেখাম বাৰু এইটো হ'ল সুধি ঘৰ এতিয়া বিহু চাওঁ বিহু শেষ বন্ধুসকল আকৌ গৈ আছোঁ হুদিঘৰলৈ এই ৰাস্তাটো পাৰ হ'লে অপজিটতে আছে হুদিঘৰ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে বন্ধুসকল এতিয়া হুদি শেষ হ'ল আজি তামাম ফূৰ্তি কৰিলোঁ মজা লাগিলে একদম গোটেই দিন কষ্ট কৰি ৰিচিপশ্যন কৰি এদায় এতিয়া ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পুৰণা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে এনেদৰে পাই থাকে এতিয়া যাওঁ আৰু ঘৰত অকণমান দেৰি যাওঁগৈ লাষ্ট খুৱাই দিলোঁ নিজৰ বাপেকক তাৰপিছত সকলো টাই বাবে চিও